মাই ইউটিউব চেনেল আছামিজ ব্লগাৰ বৰ্ণালী মই বৰ্ণালী আপোনালোকক পুনৰ এবাৰ মোৰ চেনেলৰ এনে এটা আছামিজ ভিডিঅ'লৈ আদৰণি জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে লাইফটো পুৰা এনজয় কৰি আছে আৰু সুখত আছে বৰ্তমান আমাৰ সকলোৰে ভাল আপোনালোকৰ আশীৰ্বাদত আজি মই আপোনালোকৰ ওচৰত এটা মিছো শ্বপিং হল ভিডিঅ' লৈ আহিছোঁ আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব অকণো স্ক্ৰিপ্ট নকৰাকৈ আৰু ভিডিঅ'টো চাই যদি শেষত ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি পোনপ্ৰথমৰ বাবে ভিজিট কৰিছে তেতিয়া প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে আমি সকলোৱে জানো যে ইণ্ডিয়াৰ #1 ৰিচেলিং এপছ হৈছে মিছো আৰু মিছোৰ বিষয়ে কোনেও নজনাকৈ নাই মোৰ বোধহয় মিছোত চবেই জানে যে কম দামতে বহুতো বস্তু পোৱা যায় এভেইলেবল হৈ আছে বৰ্তমান আৰু ময়ো বিভিন্ন ধৰণৰ অফাৰত চান্স লৈ বিভিন্ন ধৰণৰ বস্তু বাই কৰিছিলোঁ চ' ভাবিছোঁ আপোনালোকৰ লগত মই কি বাই কৰিলোঁ সেইখিনি শ্বেয়াৰ কৰোঁ তেতিয়াহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্টতে মই আপোনালোকক দুযোৰ ইয়েৰিং দেখুৱাইছোঁ এযোৰ আৰু এযোৰ এই তিনিযোৰ মই মাত্ৰ 50 ৰুপিজত বাই কৰিছোঁ ভাবকচোন মই কিন্তু লোকেল মাৰ্কেটতো দৌৰাইছিলোঁ এযোৰত 30 টকা বুলি কৈছে তেতিয়াহ'লে এযোৰত 30 টকা হ'লে 30 টকা 60 টকা 90 টকা কিন্তু মই 50 টকাতে বাই কৰিলোঁ চ' মোৰ লাভ হ'ল সেইকাৰণে মই মিছো কম দামতে দেখি মিছোৰ পৰাই বাই কৰিলোঁ আৰু এযোৰ হ'ল ইয়েৰিংছ এইযোৰ অলপ ডাঙৰ হেভি দেখিছে এযোৰো 50 ৰুপিজ নহয় আচলতে 49 ৰুপিজ কিন্তু আমি 50 ৰুপিজে দিওঁ যিহেতু সেইকাৰণে কৈছোঁ 50 ৰুপিজ বাট 49 ৰুপিজ আছিলে আৰু এয়া এনেকুৱা আৰু এইযোৰ মই ভাবিছিলোঁ অকণমান সৰু আহিব কিন্তু অকণমান হেভি হ'ল অকণমান ডাঙৰ আহিছে বাৰু একো নাই বেলেগ কোনো প্ৰব্লেম নাই এইযোৰ আৰু হ'ল দুটা লিপষ্টিক এটা হ'ল চকলেট আৰু এটা হ'ল পিংক যিটো মই চকলেট কালাৰটো লগাই আছোঁ সেইটো কেমেৰাত অকণমান কালাৰটো বেলেগ আহিছে কিন্তু এইটো চকলেট হয় মোৰ কালাৰটো বহুতেই পচন্দ হৈছে একদম ফেভাৰিট কালাৰ হৈ গৈছে চ' এই দুটা আৰু এযোৰ চেণ্ডেল মোৰ নহয় হাজবেণ্ডৰ হয় দেখুৱাইছোঁ ডিজাইনটো এযোৰৰ দাম হ'ল 451 এযোৰ তেওঁ নিজৰ চইজত দিছে তেওঁৰ চইজত মানে কালাৰটো আৰু এখন ফটো ফ্ৰেম হৰ্চৰ মানে ডেকৰ আইটেমত চাইছিলোঁ 100 কিবা এটা আছিলে মানে 160 কিবা এটা আছিলে মানে 200 নাই হোৱা চ' এইটো সম্পূৰ্ণ মানে 200ৰ ভিতৰত এখন পোৱা গৈছে যিটো আমি লোকেলত নাপাওঁ লোকেল মাৰ্কেটত চ' এইটো আৰু খুব এচেঞ্চিয়েল আৰু খুব প্ৰয়োজনীয় মোৰ দুটা বস্তু এটা হ'ল ক্লথ ডাইপাৰ যিহেতু গৰম দিন আহিছে আৰু কেতিয়াবাই আচলতে বাই কৰিব লাগিছিলে আৰু বহুত পইচাও ছেভ হয় এই দুটা ইউজ কৰিলে আৰু লগত 4খন এনেকুৱা দিছে ডাইপাৰ ইউজ কৰা 4খন দিছে ইয়াত হ'ল 360 টকাত এই মই এটা পাইছোঁ চ' কম দামতে পাইছোঁ মই ব্লু এণ্ড পিংকত দিছিলোঁ আৰু এনেদৰে বুটাম লাগি আছে ফ্ৰী চাইজৰ অৰ্ডাৰ দিছিলোঁ বেবীৰ চাইজ অনুসৰি মানে বুটামটো লগাই দিলে হ'ল আৰু এইফালে এটা স্পেচ দিছে য'ত এই এক্সট্ৰা ডাইপাৰবোৰ লগাই দিব পাৰি মানে সুমুৱাই দিব পাৰি এখন শাৰী কালাৰটো মানে মচুৰ ৰঙৰ এইখন শাৰী এই ব্লাউজটোৰ লগত মিলি যাব পিন্ধিলে এখন হ'ল 298 কাপোৰটো হ'ল চিফ্ৰনৰে ছফ্ট হয় কাপোৰটো বাৰু বেয়া নহয় কাপোৰটো 300ত মানে ভাল শাৰী পাইছোঁ পিন্ধি দেখুৱাম বাৰু আপোনালোকক কালাৰটো কেনেকুৱা লাগিছে আপোনালোকক জনাব আচলতে কেমেৰাত একজেক্ট কালাৰটো নাই অহা কিন্তু মচুৰ ৰঙৰ হয় শাৰীখন আৰু চিম্পল আৰু এখন হ'ল এইখন 500ৰ ভিতৰতে পাইছোঁ ইয়াত এনেকুৱা কলহ দুটা ডিজাইন দিছে আৰু ব্লাউজ পিছো আছে ব্লাউজ পিচটো মই চিলালোঁ বাৰু
শাড়ীখনৰ আগটো দেখিছে ভিডিঅ'ত আপোনালোকে কুচ দিয়া আছে এনেদৰে চিম্পল শাড়ী হয় পিন্ধিবলৈ বহুত কমফৰ্টেবল আৰু হ'ল এটা কুৰ্তি আৰু এই গোটেই বস্তুবোৰ মই অফাৰ দি থাকিলে মানে লোৱা হৈছে যেতিয়া মানে অফাৰ চলি আছিলে মাজে মাজে চলিছিলে অফাৰ যিহেতু মিছত তেতিয়া লোৱা হৈছিলে এইটো এটা তলৰটো এইটো আৰু এইটো কালাৰটো হ'ল চকলেট কালাৰ আৰু এইটো কুৰ্তি ক্লথটো হৈছে জৰ্জেট বহুত কমফৰ্টেবল হয় ৱেৰ কৰিবলৈ আৰু এযোৰ চাদৰ মেখেলা কালাৰটো মোৰ খুবেই প্ৰিয় এইটো কালাৰৰ মোৰ কাপোৰ নাছিলে চ' মই এইটো কালাৰৰ কাপোৰ দিলোঁ মানে অৰ্ডাৰ আপোনালোকে নিজৰ কালাৰ চইচ কৰি দিলেই হ'ল মিছত এভেইলেবল হৈ আছে আৰু ইয়াৰ লগত ব্লু কালাৰৰ ব্লাউজ পিন্ধিলে বহুত বেছি ভাল লাগিব কাপোৰযোৰ পিন্ধিলে ভাল লাগিব আৰু ইয়াত দহি বটাম বুলি ভাবিছোঁ মই অকল ডাৰ্ক ব্লুটো যিটো ৰয়েল ব্লু আপোনালোকৰ কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবচোন মোৰ কিন্তু খুব ভাল লাগিছিলে কাৰণে অৰ্ডাৰ দিছিলোঁ কিন্তু কাপোৰযোৰ মানে ভাল আহিছে ক্লথ ইয়াৰ যোনটো মানে কাপোৰ কোৱালিটি সেইটো ভাল আহিছে আৰু এযোৰ মই 650ত লৈছোঁ কিন্তু লোকেলত এযোৰৰ দাম 1000 বা 900 এনেকুৱাত 800 এনেকুৱাত পাই আছে কিন্তু মই 650ত এযোৰ কিনিলোঁ আৰু এইখন হ'ল মেখেলা আৰু এনেদৰে ডিজাইনটো আছে দেখুৱাই দিছোঁ ব্লাউজটোতো একেটা ডিজাইনেই আছে আৰু গোটেই ৱৰ্ক আছে মেখেলাখনত হাফ আছে আৰু চাদৰখনত গোটেইখনতে আছে আৰু এয়া পটি হ'ল খুব ইম্পৰ্টেণ্ট আৰু এচেঞ্চিয়েল বস্তু হৈছে মেট্ৰেছ কভাৰ এইটো আৰু মই কিং চাইজ বেডৰ কাৰণে মই এইটো অৰ্ডাৰ দিছোঁ আৰু ইয়াতকৈ এটা সৰু মই অৰ্ডাৰ দিছিলোঁ যিটো মই অলৰেডি ইউজ কৰিলোঁ চ' তাৰ ফটো আপোনালোকক দেখুৱাই দিম বাৰু মই কেনেকুৱা কালাৰৰ লৈছিলোঁ কিন্তু এইখন হ'ল কিং চাইজ বেডৰ কাৰণে এইটো অৰ্ডাৰ দিয়া হৈছে এইটো আৰু ইয়াৰ দাম হৈছে 400 কিবা এটা আছিলে 400 আৰু দামটো মই বাৰু স্ক্ৰীনবোৰত দি দিম আৰু সৰুখনৰ 300 কিবা এটা আছিলে কিন্তু ইয়াৰ মানে ক্লথ কোৱালিটিটোকে মানে যিটো সৰুখনৰ মানে মেট্ৰেছ কভাৰৰ কোৱালিটি আছিলে সেইটো বেছি ভাল আছিলে এইখনৰো ভাল বেয়া নহয় কিন্তু ইয়াতকৈ সেইটো বেছি ভাল আছিলে আৰু সেইটো কভাৰ কেনেকুৱা আছিলে মই বাৰু আপোনালোকক ফটো দি দিম মোৰ ওচৰত বৰ্তমান নাই সেইটো আৰু এই কভাৰটোত চেইন দিয়া হৈছে চেইনডাল খুলি ল'লেই হ'ল আৰু চেইনডালো বহুত ছফ্ট হয় মানে হাৰ্ড নহয় আৰু এইটো হ'ল সৰু মেট্ৰেছখনৰ কভাৰ 338 আছিল বেগ আৰু এইটো কিমান কওকচোন এইটো মাত্ৰ 450ত আৰু খুব বেছি ভাল আৰু এনেদৰে চকা আছে এফালে এনেকৈ লৈ যাব পাৰি আমি বহুত ইউজফুল হয় এনেকুৱা এটা লাগে ঘপককৈ ট্ৰেভেল কৰিবলৈ হ'লে এনেকুৱা এটা লাগে চ' সেইকাৰণে বাই কৰিলোঁ এইটো বেগো বহুত ভালেই আহিছে এইটো এটা ষ্টেপ আছে ভৰাবলৈ আৰু এটা খাপ এইটো দুটা খাপ আছে ফ্ৰণ্টত ভৰাবলৈ সুবিধাজনক আৰু কাষত দুটা আছে এটা এফালে এটা এইফালে আৰু এইফালেও মানে ডাঙৰকৈ এনেদৰে বহলকৈ ভৰাব পৰা সুবিধা দিছে বহুত বস্তুৱে সোমায় চ' ভাল কোৱালিটিটোও ভাল একৰ্ডিং টু প্ৰাইচ আৰু এনেদৰে কেৰিও কৰিব পাৰি বিভিন্ন ধৰণৰ বস্তু আনি থকা হয় বিভিন্ন সময়ত কিন্তু প্ৰতিটো সময়তে ভিডিঅ'বোৰ কৰা যিহেতু সম্ভৱ নহয় চ' এইখিনি বস্তু মানে অলপ দিনৰ আগে পাছে অনা হৈছিলে চ' জমা হৈ গ'ল আৰু এতিয়া আৰু বহুত অৰ্ডাৰ দি থোৱা আছে সেইখিনিও ৰিচিভ কৰিবলৈ আছে কিন্তু ভাবিলোঁ নাই এইখিনি বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু কেনেকুৱা লাগিলে মোৰ মিছো শ্বপিং আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব যাতে মোৰ এই ইউটিউব জাৰ্নিটো আগলৈ কণ্টিনিউ কৰাত সুবিধা হয় আপোনালোকৰ সহায়ৰ অবিহনে ছাপৰ্টৰ অবিহনে মই কেতিয়াও এই ইউটিউব জাৰ্নিটো আগলৈ কণ্টিনিউ কৰিব নোৱাৰিম চ' প্লিজ মোক ছাপৰ্ট কৰিব আৰু ছাপৰ্ট কেনেকৈ কৰিব আপোনালোকে মোৰ চেনেলটো আছামিজ ব্লগাৰ বৰ্ণালী চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই আপলোড কৰা ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পায় আৰু ছাবস্ক্ৰাইব কৰাটো ফ্ৰী চ' আপোনালোকে ছাবস্ক্ৰাইব কৰাত অকণো কনজুচি নকৰিব যিখন আমি নকৰিব
চ' প্লিজ মোৰ সোনকালে মোৰ চেনেলটোত গৈ ছাবস্ক্ৰাইব কৰি দিব